আমি এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰটোত কি আছে 3x + 4y = 10 এটোক 1 দিলাম আৰু এটো কি দিলাম 2 দিলাম এতিয়া চাব লাগে যে কিবা চলক নাইকিয়া কৰিব পাৰি নেকি 3 আছে ইয়াত 2 আছে নাইকিয়া কৰিব নোৱাৰি ইয়াত 4 আছে ইয়াত 2 আছে এটো নাইকিয়া কৰিব নোৱাৰি কিন্তু ইয়াত যদি 2 এটা পূৰণ কৰি দিয়া 2 লগত তেতিয়াটো 4 হ'ব এটো 4 আছে এটো 4 আছে তেতিয়াহলে কি হৈ যাব এটো নাইকিয়া হৈ যাব মানে তেতিয়াহলে আমি কি কৰিম ধৰিব পাইছা চাগে 2 টোৰ লগত আমি 2 এটা পূৰণ কৰি দিম কি পাবা 2x ৰ জায়গাত আমি 4x পাম মাইনাস 2y ৰ জায়গাত কি পাবা 4y পাবা আৰু ইফালে 2 * 2 = 4 এটোক আমি কেই নম্বৰ দিম 3 নম্বৰ দিম এটা কি কৰা 1 ৰ পৰা 3 টো বিয়োগ নকৰিলে হ'ব যোগ কৰিলে হ'ব কাৰণ কিহৰ কাৰণে ইয়াত মাইনাস আছে আৰু ইয়াত প্লাস আছে তো এইটো আৰু এইটো মাজত যদি যোগ চিহ্নডাল দিওঁ এটা মাইনাসে প্লাসে কি হৈ যাব মাইনাস হ'ব তো আমি কি কৰো 1 + 3 কৰিম কি পাবা লিখি লোৱা তো তোমাৰ ইয়াত 3x আছিলে ইয়াত 4x আছিলে এটা কি হ'ব প্লাস হ'ব মানে 3x + 4x তাৰ পাছত 4y পৰা 4y টো কি হৈ গ'ল নাইকিয়া হৈ গ'ল 0 হ'ল নেলিখো আৰু হেতু হিফালে থাকা কিটা লিখা 10 + 4 ইমপ্লাই কৰা 3x আৰু 4x দুইটা প্লাস কৰিলে কি পাবা 7x পাবা হিফালে 10 আৰু 4 যোগ কৰিলে কি পাবা 14 পাবা নহয় জানো তেতিয়া হলে x = কি পাবা তোমালোকে 14 7 ফালে পূৰণ হৈছে হিফালে গলে হৰণ হ'ব মানে কিমান পালা 2 পালা এতিয়া কি কৰিম আমি এই যে x ৰ মান 2 পালো এই মানটো কত বহাই দিম 1 ত বহাই দিম তাকে লিখি ললো x ৰ মান 1 ত বহুৱাই পাও কি পাম 3 * x ৰ জায়গাত 2 বহাই দিয়া প্লাস 4y আৰু হিফালে কি হ'ব আমাৰ 10 এমপ্লাই কৰা 3 দ্বিগুণ কিমান পালা 6 প্লাস 4y = 10 ইমপ্লাই 4y = কি হ'ব 10 মাইনাস 6 টো ফালে প্লাস হৈছে হিফালে গলে মাইনাস হ'ব তো 4y = তুমি পালা 10 ৰ পৰা 6 গলে 4 ইমপ্লাই y = 4/4 মানে 4 ক 4 এ হৰণ কৰিলে কি পাবা 1 পাবা গতিকে আমি লাষ্টত কি লিখি দিছো নিৰ্ণয় সমাধান 2 1 x ৰ মানটো সদায় আগত লিখিব লাগে y ৰ মানটো পিছত লিখিব লাগে গতিকে এটোই আমাৰ কি আছিল 2 নম্বৰৰ অংকটো এবাৰ চাই লোৱা বুজি লোৱা যদি বুজি পোৱা নাই জনাবা